এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু আমি দুজনে ইয়াৰ বাছত ধুনীয়াকৈ বহি ল'লোঁ। ইমান গৰম দেখিছে ন, ইমান চোকা ৰ'দ আৰু আজিকালি ইমান কম সময় ঠাণ্ডা পৰে আৰু ৰ'দৰ প্ৰকোপ মানে বহুত বেছি। ক'তো মানে এনেকুৱা ৰ'দত ওলাই যাবলৈ মন নাযায় সঁচাকৈ। এইফালে আকৌ আমি দুজনী আইচক্ৰীমো ল'লোঁ যিহেতু বহুত বেছি গৰম। তাত আপুনি নামটো চাৰ্চ কৰি বৰুৱা। এতিয়া আমি বজাৰ কৰি আহি পাইছোঁ। হৈ গ'ল। আমাৰ ৰুমৰ নতুন আলহী। আলহী আজি কি বনাইছা তুমি? আলহীয়ে এতিয়া এইবিলাক ৰচুন আদা বিচাৰি আছোঁ, মাংস বনাম মানে চিকেন বনাম, তোমাক আজি খোৱাম মানে। আৰু ফাইনেলি আমাৰ আজি কিমান বছৰৰ মূৰত বাৰু? 4 বছৰ মূৰত। তাকে সঁচাকৈ ভবাই নাছিলোঁ ন এনেকৈ আমি লগ পাম বুলি। সঁচাকৈ আহি গ'লোঁ আৰু ভাগ্য। আৰু এয়া মই যেতিয়া মাংসটো ধুই দিওঁ, তাইক অলপ হেল্প কৰি দিওঁ, তো তাই আজি বনাব আৰু ধুনীয়াকৈ কৰি দিওঁ। আৰু আপোনালোকে কিন্তু ভিডিঅ'টো চাই যাব দেই শেষলৈ। পিচ কাটি গৈছেগৈ দেই। কোন কাটিলে চাওঁ? এইটো বিলাহী হয়। ৱাও, স্মেল বহুত ধুনীয়া হৈছে। গোন্ধ পাইছা? পাইছোঁ। এনেও ভাল লাগে ন গোন্ধটো। জোলৰ লগতে কথা। আমাৰ কান্দি আছে দেই। কি কাৰণে কান্দিছে? কিবা দুখ হৈছে? এই নহয়, পিঁয়াজ কাটি আছে, সেইটো কাৰণে পিঁয়াজে কন্দুৱাই দিছে। আৰু দেখি বেয়াই লাগে। মই হাঁহিম এইটো আকৌ। কান্দিছা, মই হাঁহিম। এইটো দি লওঁ ৰ'বা, কালাৰ দি দিওঁ। বেলেগটো মোক আমাৰ ৰান্ধনি কি বনাইছা? চিকেন বনাইছোঁ তেনেকৈ। মছলা নালাগে দিব আজি। উইদাউট মছলা। আজি অলপো মছলা দিয়া নাই, একদম মানে গৰমত মছলা খাবলৈ মন যোৱা নাই। একদম আদা আৰু নহৰু দিছোঁ অকল, আৰু অকণমান জলকীয়া দিছোঁ, কেঁচা জলকীয়া। এতিয়া অকণমান দিম স্লাইড বিলাহী। এতিয়া স্লাইড অকণমান বিলাহী দিছোঁ। গৰমত ঘামি গৈছিলে। নক'বা আৰু দেই, বহুত বেছি গৰম। চব দি দিয়া, চব দি দিয়া। এই বিলাহী আৰু গোটেইটো দি দিয়া। নালাগে, এতিয়াই দি দিয়া। আচলতে সকলোৰে মানে বনোৱাৰ প্ৰচেছটো বেলেগ বেলেগ হয়, আৰু মই মানে একদম চিম্পুল ফৰ্মেটত বনাইছোঁ। একদম চিম্পুল, আৰু মই একদম মানে মেৰিনেট কৰা নাই, জাষ্ট মানে এনেকৈ মই দি দিছোঁ। আজি তেতিয়াহ'লে আলহীক খাবা ন ভালকৈ? সেইবিলাক চোৱা আকৌ। আজি মোৰ স্পেচিয়েল গেষ্ট তুমি হয়, আজি তোমাকে খুৱাম। মোক খাবা আজি। বেয়া হ'লে নক'বা আকৌ দেই। ভাল হ'ব, বহুত দিনৰ মূৰত বনাবা, খোৱাবা মোক আৰু। দিয়া হ'ব। বহুত ধুনীয়া গোন্ধ, স্মেল মানে একদম তোমাৰ।
নেক্সট ডে আমি দুজনীয়ে অকণমান ইভিনিং টাইমত ওলাইও আহিলোঁ, যিহেতু সৰু সুৰা কেইটামান বজাৰো আছিলে। এতিয়া আমি দুইজনী অলপ ওলাই আহিলোঁ আৰু অকণমান সৰু সৰু বজাৰ কৰিবলৈও আছে, চ' ভাবিলোঁ ওলাই আহিলোঁ। আৰু আকাশখন ইমান ধুনীয়া লাগিছে ন, বাপৰে। নিজৰ মনত পৰি গৈছে অকল মোৰ এইকেইটা চকু পৰে বেছি আহিলে। হোৱাইট কালাৰটো ভাল লাগিছে। লৈছা নেকি তুমি? ভাল লাগিছে তোমাৰ? চব বুটলি লৈ লোৱা, চব লৈ লোৱা, চব লৈ লোৱা, ভৰাব নালাগে, থৈ দিয়া, চব লৈ লোৱা। তোমাৰ ভাল লাগিছে নি পিলো? What is your name? My name is Ayan Kwar. ইমান ধুনীয়া নাম। স্কুল গৈছিলা নে? গৈছিলোঁ। ভাল লাগিছে ন? সেইটো ভাল লাগিছে। বস্তুবোৰ দেখিলে গোটেইবোৰ যেন লৈ আনিম এনেকুৱা লাগে, আৰু বস্তু ল'বলৈ ভাল, কিন্তু যেতিয়া কাউণ্টাৰৰ কাষত এটা দীঘলীয়া লাইন পাতি ৰ'ব লাগে, সেইটোৰ সমান বেয়া পোৱা কাম নাই। আৰু এইখনেই হৈছে আজি আমাৰ বজাৰ লিষ্ট। আহি পাওঁতে প্ৰায় 10:30 হ'ল। আচলতে কামৰ দিন ৰাতি একো নাথাকে, মন গ'লেই হ'ল। আৰু এই কাপোৰযোৰ যে দেখিছে, এইখন এখন মেখেলা হয় আৰু চাদৰখনত অলৰেডি ফুল কৰা হৈ গৈছে। এদিন লাগিছিলে এযোৰ কাপোৰ উলিয়াওঁতে, আৰু দহি বটা হোৱা নাই, কিয়নো আঠা দিয়া আছে যিহেতু কাপোৰযোৰত। আৰু দুইজনীয়ে আমি এযোৰ কাপোৰ এদিনতে উলিয়াইছিলোঁ। ফুলখিনি কৰোঁতে এদিন লাগিছিলে, বাকী চিলাবলৈ আছে। আৰু গোটেই কাপোৰযোৰ মই আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাম। বাকী কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এয়া কৰি হওঁতে প্ৰায় আমাৰ 2:30 বাজিছিলে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।